বিশ্বকাপ ফুটবল আৰম্ভ হোৱাৰ ঠিক আগদিনা মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ, এটা প্ৰেডিকশ্যন ভিডিঅ', কোন সম্ভাৱ্য বিজয়ী হ'ব পাৰে, ফলাফল কেনেকুৱা হ'ব পাৰে এই সম্পৰ্কে। আজি যিহেতু বিশ্বকাপ ফুটবল শেষ হ'ল, আহক মোৰ প্ৰেডিকশ্যন কিমান শুদ্ধ হ'ল একেলগে চাওঁ। যি 4টা দলক মই প্ৰথম 4টা স্থানত থাকিব বুলি কৈছিলোঁ, সেই দলকেইটা হৈছে আৰ্জেণ্টিনা, স্পেইন, ফ্ৰান্স আৰু ইংলেণ্ড। আৰু যদি আপোনালোকে ফলাফল সঁচাকৈ চাবলৈ যায়, এই 4টা দলে প্ৰথম 4টা স্থানত আছে। বহুতে জাৰ্মানীৰ কথা কৈছিল, কিন্তু জাৰ্মানী বাহিৰ হ'ল। ব্ৰাজিলৰ কথাও কোনোবাই কৈছিল, ব্ৰাজিলো বাহিৰ হ'ল। পৰ্তুগাল বাহিৰ হ'ল, পৰ্তুগালৰ কথাও কোনোবাই কৈছিল। কোনোবাই ক্ৰ'ৱেছিয়াৰ কথাও ইভেন কৈছিল, ক্ৰ'ৱেছিয়াও বাহিৰ হ'ল। আৰু অৱশেষত থাকিল এই 4টা দল। আৰু স্পেইনে বিশ্বজয় কৰিলে, স্পেইন বিশ্বকাপ ফুটবলত চেম্পিয়ন হ'ল, আপোনালোকে গম পাই আজি ৰাতিপুৱা। গতিকে এই সম্পৰ্কে মই কি কৈছিলোঁ চাওকচোন। মই প্ৰথম স্থানত ৰাখিম স্পেইনক। স্পেইন মোৰ মতে এইবাৰ বিশ্ব চেম্পিয়ন হোৱাৰ আটাইতকৈ বেছি সম্ভাৱনা আছে। গতিকে সম্ভাৱ্য বিজয়ী সম্পৰ্কে মোৰ পূৰ্বানুমান 100%, একদম সম্পূৰ্ণ 100% শুদ্ধ হৈছে। আজি স্পেইনে 1-0 গলত আৰ্জেণ্টিনাক পৰাস্ত কৰাৰ পাছত মই এটা ভিডিঅ' চাইছিলোঁ ইউটিউবত, আৰু তাত এজন ফুটবল ইউটিউবাৰে, ফুটবল বিষয়ৰ ইউটিউবৰ ভিডিঅ' কৰা এজন লোকে কৈছে যে স্পেইনে আৰ্জেণ্টিনাক 1-0 গলত কোনোমতে পৰাস্ত কৰা নাই। স্পেইনে আৰ্জেণ্টিনাক 1-0 গলত শোচনীয়ভাৱে পৰাজিত কৰিছে। 1-0 গলত শোচনীয়ভাৱে পৰাজিত কৰাটো শুনিবলৈ অকণমান আইৰনিৰ নিচিনা, কিন্তু কথাটো সম্পূৰ্ণ সঁচা। আপুনি খেলখনৰ ষ্টেটছ যদি এতিয়া চাবলৈ যায়, তেতিয়াহ'লে দেখিব সকলো ফালৰ পৰা স্পেইন আৰ্জেণ্টিনাতকৈ আগবঢ়া। পজেশ্যনেই হওক বা আন যিমান পেৰামিটাৰ, যিমান ষ্টেটছ আছে, গোটেইবিলাকতে আৰ্জেণ্টিনা বহুত পিছ পৰি আছে। আনকি তেওঁলোকে টাৰ্গেটত এটা শ্বটো ল'ব নোৱাৰিলে, মোৰ যদি ভুল হোৱা নাই। গতিকে স্পেইনে আৰ্জেণ্টিনাক 1-0 গলত কেৱল পৰাজিত কৰা নাই, শোচনীয়ভাৱে 1-0 গলত পৰাজিত কৰিছে। যদি শুনিবলৈ অকণমান বস্তুটো আইৰনিৰ নিচিনা লাগে, তথাপি কথাটো সম্পূৰ্ণ সঁচা। বিশ্বকাপ আৰম্ভ হোৱাৰ আগে আগে বেছিভাগ মানুহে ফ্ৰান্সক সম্ভাৱ্য বিজয়ী বুলি কৈছিল। কিন্তু ফ্ৰান্সৰ সম্পৰ্কে মই কি কৈছিলোঁ চাওকচোন। এতিয়া কাগজত শক্তিশালী হ'লেও ফ্ৰান্স দলটোৰ এটা মই সমস্যা বহুবাৰ দেখিছোঁ, যে অলপ ডিছঅৰ্গেনাইজ টাইপৰ, খুব সংগঠিত হৈ এটা প্ৰচণ্ড শক্তি হিচাপে ফ্ৰান্সে যেন আক্ৰমণ কৰিব নোৱাৰে, মোৰ এনেকুৱা লাগে। প্ৰতিভাৱান খেলুৱৈ দলটো ভৰি আছে, কিন্তু তথাপিও ফ্ৰান্সৰ এনেকুৱা অসংগঠিত, এনেকুৱা জবৰজং অলপ ৰূপটো আমি দেখিছিলোঁ যোৱাবাৰ বিশ্বকাপৰ ফাইনেলত। প্ৰথম হাফত আমি গম পাওঁ কেনেদৰে আৰ্জেণ্টিনাই ফ্ৰান্সৰ অৱস্থা নাইকিয়া কৰিছিলে। দ্বিতীয় হাফত কোনোমতে এমবাপেৰ প্ৰদৰ্শনৰ বাবে ফ্ৰান্স দলটো পুনৰ উভতি আহিছিল, এইটো বেলেগ কথা। আৰু একেদৰে চোৱা যায় যে ইউৰোকাপত স্পেইনৰ বিৰুদ্ধে ফ্ৰান্সৰ অৱস্থা একেবাৰে বেয়া আছিল। গতিকে দল হিচাপে ফ্ৰান্সক মই প্ৰথম স্থানত ৰাখিব নোৱাৰিম। আৰু আপোনালোকে যদি এইটো কণাৰ ফৰ্মতি বুলি ভাবিছে, ফ্লুক বুলি যদি ভাবিছে, তেতিয়াহ'লে মই আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিম যে 2018 চনৰ বিশ্বকাপত মই প্ৰেডিক্ট কৰিছিলোঁ, বিশ্বকাপ আৰম্ভ হোৱাৰ আগে আগে মই অনুমান কৰিছিলোঁ যে সেইবাৰ বিশ্বকাপ জয় কৰিব ফ্ৰান্সে। মই বিভিন্ন হোৱাটছএপ গ্ৰুপ, ফেচবুক কমেণ্ট এইবিলাকত লিখিছিলোঁ, সেইবিলাক এতিয়া বিচাৰি পাবলৈ নাই। কিন্তু এটা প্ৰমাণ মই আপোনালোকক দেখাব পাৰিম। মোৰ যদি এই 2018 চনৰ প্ৰফাইল ফটোখন চাই, এতিয়াও ইয়াত লিখা আছে আই ছাপোৰ্ট ফ্ৰান্স। সেইবাৰৰ বিশ্বকাপৰ ফাইনেলখন অনুষ্ঠিত হৈছিল জুলাই মাহৰ 15 তাৰিখে। তাৰ এক মাহৰ আগতে টুৰ্ণামেণ্টৰ একেবাৰে আৰম্ভণিতে মই প্ৰেডিকশ্যন কৰিছিলোঁ। এই ফটোখন যদি চালে আপোনালোকে দেখা পাব, ইয়াত ডেটটো লিখা আছে, ফটোখনৰ ডেটটো। আৰু এটা কথা, 2022 চনৰ বিশ্বকাপত মই অনুমান কৰিছিলোঁ ফ্ৰান্স এইবাৰ পুনৰ বিশ্বকাপৰ চেম্পিয়ন হ'ব বুলি। ফ্ৰান্স অৱশ্যে চেম্পিয়ন নহ'ল, আৰ্জেণ্টিনা চেম্পিয়ন হ'ল। আৰ্জেণ্টিনাই কোনোমতে ফ্ৰান্সক পৰাজিত কৰিলে ট্ৰাইবেকাৰত সেইবাৰ। আৰু যদিহে খেলৰ একেবাৰে শেষৰ মিনিটত, শেষৰ মুহূৰ্তত বুলি ক'ব লাগিব, শেষৰ ছেকেণ্ডত যদি কুলুমানি যদি সেই বিখ্যাত শ্বটটো যদি এমি মাৰ্টিনেজে ছেভ কৰিব নোৱাৰিলেহেঁতেন, তেতিয়াহ'লে সেইবাৰো মোৰ প্ৰেডিকশ্যন শুদ্ধ হ'লহেঁতেন।